হাই বন্ধুসকল, আজি এষাৰ কথা কম। যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবা। তুমি যদি কাৰোবাক ভাল পাই আছা তুমি কেতিয়াও তোমাৰ ফেমিলিৰ কথা বা তোমাৰ পৰিয়ালৰ কথা ভাবি সেই মানুহজনৰ হাত কেতিয়াও এৰি নিদিবা। কাৰণ তোমাৰ ফেমিলি হয়তো আজি নহয় কালি নহয় 1-2 বছৰ পিছত হ'লেও মিলিব। আৰু তুমি যদি তোমাৰ ভালপোৱা মানুহজনৰ হাত এৰি দিয়া তুমি কেতিয়াও সেই মানুহজনক নোপোৱা। আৰু তুমি হয়তো তাৰ অবিহনে সুখত থাকিব পাৰিবা, কিন্তু এবাৰ ভাবি চাবাচোন, তোমাৰ বাবে কাৰোবাৰ সুন্দৰ জীৱন এটা বৰবাদ হৈ যাব পাৰে। তুমি হয়তো ৰাতিত ভালকৈ শুব পাৰিবা আৰু সেই মানুহজন তোমাৰ কথা ভাবি ভাবি গোটেই ৰাতি পাৰ কৰিব। কেতিয়াবা সময় পালে এবাৰ ভাবি চাবাচোন।